হাজরিকা হায় হায়, আসাম সরকার হায় হায়, সংকোচ নদীর গৰাখহনীয়া বন্ধ কৰিব লাগিবই লাগিব, গৰাখহনীয়া বন্ধ কৰিব লাগিবই লাগিব। गसाइगावनि आसाम बंग सीमानि 250 नखरफोरा संकस दैमा हा खुरखानायनि थाखाय गोबां जेंनाजों भुगिनो गोनां जादों। जोंखौ बिसायख'थिनि समावल' बहदनि थाखाय नांगौ। बहद जोबखांब्लानो जोंखौ जेबो खौरां लाफैया। थागिबि रायजोफोर संकस दैमानि हा खुरखानायखौ होबथायैनि सोरखारनि हेंथायै गोख्रों खुद्रिसारदों। गसाइगाव महकुमानि सिङाव थानाय आसाम बंग सीमा 1 नं जारागुरि पिजिआर गामियाव संकस दैमानि हा खुरखानाया गामिनि थागिबि गासै 250 नखरफोरखौ साननो गोनां आरो जिंगासिनो गोनां खालामदों। साफ्रोमबो गोबां बिगा बिगा हा संकस दैमाजों खुरखानानै गिसिखालांगासिनो, जायनि जाहोनाव गोबां आबाद हाफोरजों लोगोसे न' बायदिफोरखौबो गुबुन दाबसे जायगानिफ्राय गुबुन दाबसे जायगासिम जायगा सोलायना न' लुहैनो गोनां जादों। बेजोंनो लोगोसे गामिनि 1 नं जारागुरि पिजिआर गुदि फरायसालियाबो संकस दैमाजों हा खुरखाजानानै 2 मिटारसो जानथाइसोल'सै। अब्लाबो गिनायखौ दोनथ'नानैब्लाबो उन्दै उन्दै फरायसाफोरखौ लानानै थाखो लानांगौ जानानै फैदों फोरोंगिरि। साफ्रोमबो गोबां बिगा बिगा हा संकस दैमाजों हा खुरखाजानानैब्लाबो बेखौ होबथानो हानाय जेबो राहा मोनाखै थागिबि रायजो राजाफोरा। लोगोसे बहदनि समावल' गोदै गोदै होननानै बायदि बुंफैयो आरो बहद बिफैयो। बहद जोबखांब्लानो जेबो खौरां लाफैया होननानै फोरमायदों गामिनि गोरा बिथाङा। जायनि जाहोनाव दिनैसिमबो संकस दैमाजों हा खुरखाजानाय जेंनाखौ सुस्रांनानै होफैयैनि सोरखारनि हेंथा गोख्रों खुद्रिसारनाय दिन्थिदों। आसाम सोरखार हाय हाय, बिटिआर सोरखार हाय हाय, पिजुस हाजरिका हाय हाय, जोंनि जेंनाखौ थाबैनो सुस्रांनानै होनांगौ होननानै बायदि स्लगानजों गोख्रै खुद्रिसारो थागिबि सुबुंफोरा। लोगोसे थाबैनो जेन संकस दैमाजों हा खुरखाजानाय जेंनाखौ सुस्रांनानै होफैयो बिनि थाखायबो खावलाय हरो सोरखारनिसिम। সমস্যা হ'ল এই সংকোচ নদীৰ গৰাখহনীয়াৰ সমস্যা। আমি ইয়াত আজি 50 বছৰৰ পৰা বসবাস কৰি আছোঁ। হাজাৰ হাজাৰ বিঘা আমাৰ সংকোচ নদী গৰাখহনীয়ে ভাঙি লৈ গৈছে। চৰকাৰ আহিলেও আমাক এতিয়ালৈকে একো বিধি ব্যৱস্থা লোৱা নাই। আজি ইয়াত কিমান কল খেতি, কিমান স্কুল, কিমান ঘৰ বাৰী ভাঙি গৈছে, চৰকাৰে এতিয়াও আমাক এইবিলাক একোই বিধি ব্যৱস্থা কৰা নাই। কিন্তু ইলেকশ্যনৰ সময়ত আহে আৰু কয় আমাক ভোট দিয়ক, আমি কিবা এটা আপোনাক সুবিধা কৰি দিম। কিন্তু খালি ওই ইলেকশ্যনৰ সময়ত আহে আৰু ইলেকশ্যন পাৰ হৈ গ'লে ইয়াত মানুহ আছে না কি আছে এইটো চৰকাৰে একোই বিধি ব্যৱস্থা নলয়। কিমান বছৰ পৰা আছে আপোনালোকে গাঁৱত? আমি ইয়াত 68ৰ পৰা আছোঁ। আমি 68ৰ পৰা আমাৰ জন্ম ইয়াতে হৈছে। কিমান পৰিয়াল? আমি ইয়াত 200-250 ঘৰৰ মতো মানুহ আছোঁ। আৰু ইয়াত নহ'লেও 50-60 ঘৰ মানুহ আছিল, এইটো গৰাখহনীয়ে ভাঙি গৈছে। এতিয়া সেইবিলাক মানুহ কি কৰিব? এতিয়া সেই মানে আমাৰ ঘৰৰ পূব পিনে আগৰ পুৰণা নদীৰ কিবা পাথৰ বাৰী আছে, এই পাথৰ বাৰীত ঘৰ বাৰী বান্ধি এনেই মানুহবিলাক আছে। কি ক'ব আপুনি চৰকাৰক? এতিয়া চৰকাৰক আমি আহ্বান জনাই আছোঁ, আমাৰ সংকোচ নদীৰ গৰাখহনী আমার সমস্যা এই সংকোচ নদীর গৰাখহনীৰ মানে এই মানুহবিলাক আজি মানে কাগজ পঢ়ি আছি। তো এই সংকোচ নদীর আজি আমরা বহু আমার খেতি কলখতি বা বাস বহু ভাঙি গৈছে। আর আজি আমরা ইয়াত 50 বছর ধরি বসবাস করি আছি। আজি এই গৰাখহনীৰ পৰা মানুষ আমরা আজি লাহে লাহে আমরা মানে সরিয়া বসবাস করি আছি। তো সরকারে আমাক আজি কোনো ব্যবস্থা নেয় না, খালি ভোটের ব্যাপারে ভোট খুঁজে। ওই সময় আমাক কয় যে আমি ঠিক আছে এই সংকট নদী বান করে দিম, তোমার কোনো চিন্তা নাই, বান হবে। কই ভোট যখন বেরিয়ে যায় তখন আর আমার কোনো খোঁজ খবর করে না। গতিকে ইয়াত আবার এখন আমার এলপি স্কুল আছে, এই সংকট নদীর কাগজে পড়ি আছে। আজি শিক্ষকে বহু রিস্ক
মানে বহু রিস্ক করিয়া আজি ছাত্র ছাত্রীক মানে পাঠদান করি আছে। তো সরকারের কাছে হ্যাঁ সরকারের কাছে এইটুকুই আমি কাকুতি মিনতি করি যে সরকার যেন আমাক অতি শীঘ্রই তাড়াতাড়ি আমাক এই শঙ্কর নদীর গোড়াখহনির